হল দুটা সভাই আছিল আমাৰ মাইনৰিটি এলেকাৰ সভা হিচাপে চাৰিওফালৰ পৰা সংখ্যাগৰিষ্ঠ মানুহ আহি মিটিঙত যোগদান কৰিছে আৰু মিটিংটো সফল হৈছে। আমি 40টা সমষ্টিতে UPPL প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এইবাৰ আমি UPPL ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ মিনিমাম আমি 26টা সমষ্টি লৈ আমি এইবাৰ UPPL দলে চৰকাৰ কৰিম, এইটো নিশ্চিত হৈ গৈছে। যি BPF ৰাজনৈতিক দলটোৰ আজি অস্তিত্বই নাই, অকলে হাগ্ৰামা মহিলাৰী চাহাবে টিভি পেপাৰে পত্ৰিকায় তেওঁকে মাত্ৰ দেখা যায়। BPF ৰাজনৈতিক দলৰ তেনেকুৱা কোনো নেতাই নাই। আজি তেওঁলোকে এইটো সপোনত দেখিব পাৰে BTCত আকৌ BPF চৰকাৰ, কিন্তু সপোনতকৈ বাস্তৱ নহয়। আগন্তুক দিন একমাত্ৰ UPPL দল আৰু প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত বড়োলেণ্ডত নতুন চৰকাৰ হ'বলৈ গৈ আছে 2025-ত, এইটো আপোনালোকে নিশ্চিত থাকক। এতিয়া আমি যেনেকৈ সকলো জাতি জনগোষ্ঠীৰ এইবাৰ সহযোগিতা পাইছোঁ, সকলোৱে আগবাঢ়ি আহিছে, বুদ্ধিজীৱী মহল আগবাঢ়ি আহিছে, মহিলা সমাজ আগবাঢ়ি আহিছে, যুৱ সমাজ আগবাঢ়ি আহিছে, সকলো শ্ৰেণীৰ মানুহ আগবাঢ়ি আহিছে। এইবাৰ আমি UPPL ৰাজনৈতিক দলে এইবাৰ ফকৰিগাম সমষ্টিটো উদ্ধাৰ কৰিম, এইটো নিশ্চিত হৈ গৈছে। এতিয়া নতুনকৈ ক'ত বা কিবা গঠন হৈছে, সেই গঠন সম্পৰ্কে এতিয়ালৈকে মই একো নাজানো। যেতিয়া তেওঁলোকৰ সচেতন মহলৰ কিবা সংগঠন তৈরি হৈছে, সেই সংগঠনে ৰাজনৈতিক দলৰ লগত সহযোগিতা কৰি তেওঁলোকে কিবা আলোচনাত বহিব, তেতিয়া এই বিষয়ে মই কিবা মতামত দিব পাৰিম। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা, মই কোনো দলৰ নাম নলওঁ, ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি আমাৰ UPPL দলত প্ৰতিদিনে 600 মানুহ যোগদান কৰি আছে। মাত্ৰ ফকৰিগাম সমষ্টিতে নহয়, গোটেই BTCৰ 40টা সমষ্টিতে 600 মানুহ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আমাৰ UPPL দলত যোগদান কৰি আমাৰ প্ৰমোদ বড়ো চাহাবৰ ৰাজনৈতিকভাৱে শক্তিশালী কৰি মাত্ৰ UPPL দলৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এইবাৰ স্বতঃস্ফূৰ্তভাৱে বড়োলেণ্ডৰ ৰাইজে এইবাৰ সহযোগিতা কৰিব বুলি ইতিমধ্যে এটা হাৱা আৰু বতাহ উঠিছে। এনেকুৱা লবিকেন্দ্ৰিক আমি ৰাজনীতি নকৰোঁ, লোভ দেখাই আমি ৰাইজৰ পৰা আমি ভোট নলওঁ। ৰাইজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যাৰ ভিতৰত বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ এইবাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰত যেনেকৈ বিভিন্ন ধৰণৰ সংকট ভুগি আছে, সেই সংকটত আজি আমি বিশেষকৈ সংখ্যালঘু ৰাইজেই হওক, বঙালী সম্প্ৰদায়ৰ ৰাইজেই হওক বা ৰাজবংশী সম্প্ৰদায়ৰ ৰাইজেই হওক, সকলোৱে আগন্তুক দিন এই বিভিন্ন সংকটৰ পৰা মুক্ত পাবলৈ একমাত্ৰ শান্তিৰ পৰিৱেশ সৃষ্টি কৰা, শান্তিৰ বাতাবৰণ সৃষ্টি কৰা, সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু ভাতৃত্বটো ঘূৰাই আনি অবৰ আৰু বড়োৰ যিটো সৃষ্টি হৈছিল, এই অবৰ আৰু বড়োৰ যিটো সৃষ্টিৰ যিটো পৰিত্ৰাণ কৰি একমাত্ৰ বড়োলেণ্ডৰ বাসিন্দা হিচাপে সকলোকে আঁকোৱালি লৈ UPPL ৰাজনৈতিক দল আৰু প্ৰমোদ বড়ো চাহাবে যি নেতৃত্ব দিছে, সেই নেতৃত্বৰ প্ৰতি সকলোৱে আগবাঢ়ি আহিছে।